মোটিভেশ্যন অসমলৈ আপোনালোকক আদৰণি জনাইছোঁ। জীৱনৰ পৰা এটা কথাই শিকিছোঁ, বিচাৰিলেই কাৰো লগত আপোন হ'ব নোৱাৰি। মুখে মুখে আপোন বুলি অনেকেই কয়, কিন্তু কোন আপোন কোন পৰ সেইটো কেৱল সময়েহে কয়। কাৰোবাক প্ৰতিশোধ লোৱাৰ বিপৰীতে নিজকে সলনি কৰাটোৱে হৈছে ডাঙৰ প্ৰতিশোধ। কাৰোবাক বেছিকৈ টেক কেয়াৰ কৰিলে এদিন তেওঁ অভাৰটেক কৰি গুচি যায়। কিছু সম্পৰ্ক এনেকৈ ভাঙি যায়, এজনে কথা পতাৰ কাৰণে অপেক্ষা কৰি থাকে, আকৌ অন্যজনৰ ইচ্ছাই নাথাকে। মানুহ যিমানেই শক্তিশালী নহওক কিয়, প্ৰিয়জনৰ ওচৰত তেওঁ সকলো সময়তে দুৰ্বল। আমাৰ কাছে পাবি শুধু কাঁচা বাদাম, অৰ্থাৎ মোৰ ওচৰত কেৱল তুমি ভালপোৱা পাবা, প্ৰেম প্ৰীতি পাবা, সৰলতা পাবা। আমাৰ কাছে নেইকো বুবু ভাজা বাদাম, অৰ্থাৎ মোৰ ওচৰত কোনো অহংকাৰ নাই, হিংসা নাই, মোৰ কোনো ইগ' নাই, লোভ নাই, স্বাৰ্থ নাই। দুখ কাঁইটৰ নহয়, আমিয়ে তাৰ ওপৰত ভৰি থওঁ, কাঁইটটো তাৰ নিজৰ ঠাইতে থাকে। মন বেয়া হ'লে ভগৱানক কওক, অন্য কাৰোবাক নকয়, কাৰণ ভগৱানৰ বাহিৰে কাৰো ইমান সময় নাই যে আপোনাৰ কথাবোৰ মনোযোগ দি শুনিব। তুমি নিজৰ কাৰণে যি কৰিবা সেইটো তোমাৰ লগতেই যাব, আৰু তুমি আনৰ কাৰণে যি কৰিবা সেইটো সকলোৰে মনত গোটেই জীৱন থাকি যাব। পোচাক, অৰ্থ, সৌন্দৰ্য কোনোটোৱেই মানুহৰ আচল পৰিচয় নহয়। মানুহৰ প্ৰথম পৰিচয় হ'ল মানুহ হিচাপে তেওঁ কিমান উত্তম। মনত ৰাখিব, নকল মানুহৰ অতিৰিক্ত মিঠা কথাতকৈ আচল মানুহৰ খঙাল কথাই ভাল। জীৱনৰ সকলো সময়ত ভালে থকাৰ কাৰণে মানুহক ক্ষমা কৰা আৰু কিছুমান কথা পাহৰিবলৈ শিকা। তুমি তেওঁৰ কথা চিন্তা কৰিবলৈ বাদ দিয়া, তেওঁ তোমাক আঘাত কৰিবলৈ এৰি দিব। আজিলৈ ইমানেই। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ভালে থাকক। ধন্যবাদ।